মাজুলীৰ দুৰ্গম চৰ-চাপৰি অঞ্চললৈ ৰাওনা হৈছে পুলিং প্ৰিজাইডিং অফিচাৰসকল আৰু এই যিসকল বিষয়া আছে এই বিষয়াসকল দেখা গৈছে চৰ-চাপৰি অঞ্চলসমূহত উপস্থিত হ'বৰ বাবে এছোৱা গাড়ীৰে আৰু আনছোৱা ট্ৰেক্টৰেৰে এইদৰে প্ৰায় ৩-৪ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লগা হৈছে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হ'বৰ বাবে আৰু কিছু লোক নাৱেৰেও যাত্ৰা কৰিছে চৰ অঞ্চলৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ আৰু এয়া হৈছে মাজুলীৰ উজনি মাজুলীৰ যি বনৰীয়া চাপৰি ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই ভোটগ্ৰহণ কেন্দ্ৰলৈ এনেদৰে এইসকল পুলিং প্ৰিজাইডিং বিষয়া আৰু আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীৰ লোকসকল যোৱা দেখা গৈছে। পেলাবি আকৌ মই ধৰা নাই ক'তো। ট্ৰেক্টৰত আহিবলগীয়া হৈছে। হয় মানে আমাৰ চেণ্টাৰটো বনৰীয়া চাপৰি হয় আৰু ইয়াতে মানে অলপ দূৰ হয় ৰতনপুৰৰ পৰা আগলৈ আহিব লাগে প্ৰায় 3 কিলোমিটাৰ। আমি ৰতনপুৰতে বেলেগ গাড়ীত আহিলোঁ, তাতে নামি পেলাই তাৰ পৰা গোটেই টিমটো আমি ট্ৰেক্টৰত উঠি পেলাই ইয়ালৈ আহিছোঁ। আমাৰ প্ৰিজাইডিং ছাৰ আছে আৰু মই ফাৰ্ষ্ট পুলিং, আমাৰ আৰু 2জন পুলিং পাৰ্চনেল আছে আৰু লগত আমাৰ ছিকিউৰিটি পাৰ্চনেলছ আছে 4জন, তেনেকৈ আৰু আহিছোঁ। এইখিনিতো কৰিবই লাগিব দেশৰ কাৰণে। ইলেকশ্যনত আমি যিহেতু আমাৰ সকলোৰে এইটো দায়িত্ব আৰু কৰ্তব্য খাতিৰত আমি আহিবই লাগিব, গতিকে আমি আহিছোঁ। ভালেই লাগিছে, অকণমান কষ্ট হৈছে, সেইটো একো নাই আৰু এডজাষ্ট কৰিব। নাই, এইটো একচুৱেলি পথটো অকণমান এই বৰষুণ খুব দিলে যে সেইটো কাৰণে অলপ গাঢ় হৈ আছিলে, যাৰ কাৰণে আমাৰ যিখিনি মেজিক আছিলে, মেজিক আৰু চুমো আছিলে 2খন গাড়ী, সেইখিনি গাড়ী আহিব নোৱাৰে, যাৰ কাৰণে ট্ৰেক্টৰখন প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা কৰি দিছে আৰু আমি তাতে আহিছোঁ।